Hi friends, Nirmali Pakghorar aru lifestyle আপোনালোকক সকলোকে স্বাগতম জনালো আশা কৰো সকলো ভালে আছে মই আজি এতিয়া অফিসৰ পৰা আহি পালো এতিয়া আপোনাৰ টাইম হৈছে 7:45 হৈছে মই এই ঘৰটো অকমান ফাস্ট কৰি থৈছো কাৰণ মোৰ নহলে সদায় লেট হৈ যায় অফিস যাওঁতে আজি হক মই আজি এটা বস্তু অনলাইন অৰ্ডাৰ দিছিলো ফ্লিপকাৰ্টৰ জৰিয়তে আৰু হেতু হৈছে এয়াৰডপ মই যোৱাকালি ৰাতিয়ে অৰ্ডাৰ দিছিলো আসলতে সকলোৰে ঘৰত সকলোৰে আছে সাগে মানে হ'ব পাৰে কি আজি এটো ভিডিও জুনে চাই আছে তেওঁলোকৰ বহুতৰ লগত হয়তো আছে কিন্তু মোৰ কাৰণে এটো নতুন বস্তু হয় মই আজিলৈকে সদায় এয়াৰফোনটো মানে সদায় ইউজ কৰো আৰু মই লোৱা নাছিলো কেতিয়া ব্লুটুথ হেডফোন মোৰ লোৱা হোৱা নাই তো ভাবিলো এবাৰ লৈ চাও আৰু মানে কোইনসিডেন্টলি কালি কি হল মানে বাছত আহি থাকোতে মোৰ হেডফোনডাল ছিঙি থাকিলে তো আহি পেনে ভাবিলে এটা অৰ্ডাৰ কৰি দিও যদি ভাল লাগে তেতিয়াহলে ইউজ কৰিম আৰু এনেকে যোৱাকালি ৰাতিয়ে মই অৰ্ডাৰ দিছো ফ্লিপকাৰ্টত আৰু ইমিডিয়েটলি আজিয়ে মানে ডেলিভাৰি হৈ গল মেবি হ'ব পাৰে তো অসমৰে কোনোবা ভেন্ডৰে মানে ডেলিভাৰি দিছে সো হেতু কাৰণে মই ভাবিলো আপোনালোকৰ লগত এবাৰ শেয়াৰ কৰো মই এটো খুলি পেনে এটো আপোনালোককো দেখাও মই নিজেও চাও কি আছে কাৰণ এতিয়ালৈকে তো একেবাৰে খোলা নাই মোৰ বাচ্চাটো এটো আধা খুলি থৈছে বাৰু কিন্তু ভিতৰটো হি খোলা নাই গতিকে আহক মই এটো আনবক্সিং কৰো সো এটো হল এটো ইয়াতে লিখা আছে এয়াৰডপ বোট গেট সেট প্লে ইয়াতো মই এটো চেৰি কালাৰ চেৰি পিংক কালাৰৰ লৈছো মোৰ এবিলাক কালাৰ মানে খুব ভাল লাগে মানে সাধাৰণতে ব্ল্যাক টুথকে তো মই এটো খুলো তেতিয়া হলে আজি মানে কি হয় ন মই এনেটো মোৰ গান শুনিবৰ কাৰণে ঘৰত মোৰ একেবাৰে সময় নাই কিন্তু যেতিয়া মই আহা যোৱা কৰো মানে ইমান বেছি টোপনিও লাগে কেতিয়াবা বহুত বোৰ হৈ যাও গাড়ীত তো কাৰণে ভাবিলো যে কি এটা লৈ লোৱাটো ভাল হয় আজিকালি যিহেতুকে চলিছে সকলোৰে লগত নিজেও অকমান মিলাইছো এটো সব ইমান ধুনিয়া মৰম লাগা এটা পিংক কালাৰ হয় মোৰ বহুত ভাল লাগে এবিলাক কালাৰ আৰু এটো মই এতিয়া উলিয়াইছো ইয়াৰে ভিতৰত কি আছে আপোনাৰ ইয়াৰ ভিতৰত কিছুমান ইয়াতে দিছে কাগজ মই দেখাই আছো আপোনালোকক এখন ইনস্ট্ৰাকচন দিছে তেওঁলোকৰ তাৰ পিছত এখন ওয়াৰেন্টি কাৰ্ড হয় এখনত 1 ইয়াৰ ওয়াৰেন্টি আছে আৰু এইখন হিয়তৰ কিবা এনেকুৱা মানে কাগজ দিছে হিয়তৰ বোটৰ এফালৰ পৰাই আৰু এটো দুটা বিজনেস কাৰ্ড দিছে তেওঁলোকৰ সো এখিনি আহিছিলে ইয়াৰ লগত আৰু এটো আপোনাৰ এটো হৈ গল চাৰ্জিং পইণ্ট এটো আমাৰ যেটো সি টাইপ চাৰ্জাৰ হয় হেতু চাৰ্জাৰ দি চাৰ্জ হৈ যাব ইয়াৰ কাৰণে কোনো এক্সট্ৰা চাৰ্জাৰ দিয়া নাই আৰু এটো ফুললি চাৰ্জ হৈ আছে মানে হাফ চাৰ্জ হৈ আছে আৰু এটো হৈ গল দুটা এয়াৰডপ এটোটা ইয়াতে দুটা আমি এয়াৰটো এডজাস্ট কৰি ল'ব লাগিব কোনখনৰ কাৰণে কোনটো সো ফাইনালি মই বহুত দিনৰ পৰা লম ভাবি থকা বস্তু এটা আজি মোৰ হাতত আহি পৰিলে কোনোবাইটো ভাবিব পাৰে যে এটো দেখাব লাগা ভিডিও হয় নেকি কিন্তু মোৰ কাৰণে এটো এটা এক্সাইটমেন্ট হয় কাৰণ মই আজিলৈ মই কেতিয়াও ব্লুটুথ হেডফোন লোৱা নাই ইউজ কৰা নাই সো আৰু বহুত দিনৰ পৰা লম বুলি ভাবি আছিলো গতিকে মই ললো আৰু ইয়াৰে লিংকটো মই মোৰ ডেসক্ৰিপচন বক্সত দি দিম আৰু এটো মই কিনিছো 1299 रुपीजত আৰু এটো মই অৰ্ডাৰ দিছো ফ্লিপকাৰ্টৰ পৰা সো আপোনালোকে কোনোবাই লব বিচাৰিলে মোৰ ডেসক্ৰিপচন বক্সত গৈ পেনে এবাৰ তাতে লিংকটো ক্লিক কৰিলে হয় এটো হৈ গল এয়াৰপডটো আৰু ইয়াতে আপোনাৰ এই দুটা সোমাই আছে দুইটা লেফট আৰু ৰাইট দুইটা ইয়াতে হেতে মানে মেনশন কৰা আছে কোনটো লেফট আৰু কোনটো ৰাইট এৰৰ কাৰণে আৰু ইয়াতে যেতিয়া
মানে যিমানখিনি চাৰ্জ যদি আমাৰ এটা কমি যায় তেতিয়াহ'লে আমি এইটো আকৌ ইয়াতে সোমোৱাই দিব লাগিব এইটো সোমোৱাই দিলে এইটো মানে নিজে নিজে আকৌ ইয়াতে চাৰ্জিং লৈ ষ্টাৰ্ট হৈ যায় এয়া চাৰ্জিং লৈ ইয়াতে ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াতে আৰু এটা আপোনাৰ ভিতৰত বস্তু দিছে এইটো কি দিছে বাৰু চাওঁ ইয়াতে এটা USB পোৰ্ট দিছে USB পোৰ্ট এটো আমি যিকোনো মোবাইলৰ চাৰ্জাৰত আজিকালি যিবিলাক চাৰ্জাৰত লগাই পেনে এটো আমি ইয়াতে দি পেনে আমি চাৰ্জ দিব পাৰো আৰু এটো 12 আৱাৰ্ছলৈকে এটোৰ বেটাৰী বেকআপ দিয়ে মানে ইয়াতে যিমানখিনি লিখা আছে ইয়াতে লিখা আছে আপোনাৰ 650 mAh মানে ইয়াৰে ভিতৰত আপোনাৰ 650 মানে চাৰ্জিং কেপাসিটি আছে তাৰপিছত 13 mm ড্ৰাইভাৰ immersive sound easy access multifunction control instant voice assistant আমি এটো লৈ পেনে ধুনিয়াকে আমি কথা পাতিব পাৰো আমাৰ কোনো প্ৰবলেম নহয় সো এটো এবাৰ চাইলো মই কেনেকে ব্লুটুথ টো মোৰ মোবাইলৰ লগত কানেক্ট কৰি পেনে আপোনালোকে চাই ইয়াতে এটো এয়াৰড্ৰপ বুলি পেনে আহি গৈছে ইয়াতে এটো ডিটেক্ট হৈছে তো পেয়াৰিং হৈ আছে এটো কানেক্ট হৈ গৈছে ইয়াতে সব ব্যাটাৰি লেভেল 100% দিয়া আছে মই এটো এনেকে কানত লগাই লৈছো এতিয়া মই আপোনাক এটা ভিডিও এটা শুনাই দিও এতিয়া এটা ইনে ভিডিও এটা জাস্ট লগাই চাও আৰু মই শুনিছা আতে এটো সাউন্ড বহুত ধুনিয়া মানে পাৰিলে গুতে পুৰা হাই ভলিউমত নুশুনিলে ভাল হয় বহুত ধুনিয়া সাউন্ড আৰু ভাল লাগিব মোৰ ইউজ কৰি পেনে মোৰ বহুত দিনৰ পৰা ইচ্ছা আছিল আসলতে হেকাৰণে ভাবিলো আপোনালোকৰ লগত একেলগে শেয়াৰ কৰো নিজৰ এক্সপেৰিয়েন্সটো তেতিয়াহলে আজিলৈ আহো আৰু ইয়াৰে লিংক মই ডেসক্ৰিপচন বক্সত দি দিম এটো মই ফ্লিপকাৰ্টৰ পৰা লৈছো আগতেও কৈছো যদি কোনোবাই লব বিচাৰে তেতিয়াহলে সেই লিংকটো ক্লিক কৰি পেনে লব পাৰিব আৰু এটো মই লৈছো 1299 रुपीजত আৰু মোৰ এটো সেম ডে ডেলিভাৰি দিছে কিন্তু কোনো এক্সট্ৰা ডেলিভাৰি কষ্ট লোৱা নাই সো মই বহুত ভাল পালো ফ্লিপকাৰ্টৰ এটো সাৰ্ভিসটো তেতিয়াহলে আজিলৈ আহো ইমানখিনিতে মই মোৰ ব্লগটো আজি সামৰণি কৰিলো নমস্কাৰ